ওচৰ বজাৰ বেগ চুচাই কপাই আহি আছে দেখা নাই কনা বজাৰ কৰি আহিছো বজাৰ কৰি আহিছে কি আনিছে কওকচোন চাউল দালি চেনি চাহপাত এইবোৰ আকৌ চব আনিছে ঐ ল'ৰা দুখ পালো ভালেই হ'ল দে একো ভাল নহৈছে মই এতিয়া চাউল দালি খাবলৈ সময় নাছে নাই কতো খালি খোৱাৰ ধান্দাতে থাকিবি তোক মই সেইকাৰণে ভাল হৈছে বুলি কোৱা নাই নহয় শুনচোন বজাৰৰ মোনাকেইটা ঘৰত থৈ আগে খোৱা সময়ত মানুহ নালাগিছে বজাৰৰ মোনা ডাঙা সময়ত মানুহ লাগিছে মোৰ আকৌ লেচা মাৰিবলৈ লাগে হা চৰ লাগে তোক মই 10 টকা এটা দিম বল পইচা দি দিয়কচোন আগতে এইকেইটা ধৰ আগতে পাই বাছটো দি লওকচোন দিছো নহয় এইটো খালি ধান্দাতে থাকিবি আজি যে মোৰ বিজনেছটো বৰ আশা ফুচুছে মানে বৰ ভাল হৈ গৈছে ঢেৰ পইচা গ'ল 10 টকা দেচোন ঘৰতে আছে আহকচোন এইটো মানে দে বুলি কৈছো নহয় ৰক্ষা দে সৰু ল'ৰাটো পাই পোৱা তেজ খাই পেলাইছে তাৰ বা মই কি তেজ খালো হ'ব মই আজি এটা কথা গম পাই গৈছো কি খোৱা বস্তু যে খাইহে ভাল লাগিছে দাঙি পেলাই একদম ভাল নালাগিছে হেৰো তাতনো ইমান কি ডাঙৰ বস্তু আছিলে তোৰ যে ফুপনি উঠিল একেবাৰে আহোঁতে নিজৰ যে একে বজাৰ বেগটো চুচৰাতে দিম গৈছে মইহে দাঙি আনিছো তাত বেছি বস্তু নাই নহয় চাউল দালি চেনি আৰু ফেনাইলৰ বটল চাউল দালি ফেলাই কি চেছ বস্তু এটা পাহৰি গৈছো কি পাহৰিলিনো কি চাউল দালি চেনি ফেনাইলৰ বটল ফেলাইনটো যদি ইয়াৰ পৰাই বুদ্ধি কৰি নিব পাৰিছো মোনা ভিতৰলৈ কোনে নিব মই নিছো কিন্তু আপুনি কথা লুকুৱাইছে কি কথা আপোনাৰ ঘৰতে যে ডাক্তৰ আছে কোপা যে কথাটো লুকুৱাই থৈছে এতিয়া ঘৰতে পোৱা অপাৰেশ্যন কৰি আছে কি মোৰ ঘৰত ডক্তৰ আছে কথা লুকুৱাইছো এইয়া ডক্তৰ অপাৰেশ্যন কৰিছে দেখিছে ভালকে চাওকচোন পাগলটো এইটো হেৰো সেয়া কথা হেৰি কৰা নাই নহয় দাঢ়িহে কাটিছে ল'ৰা কলৈ পলাইছ উভতি আছো ন পিছত আহি আছে হাতত সেইটো কি লৈ গৈছে আৰে ল'ৰা তই যে ফেনাইলৰ বটলটো লৈ গলি এইটোৱে পাৰিলে খাই দিয়ক দে হে ভগৱান কি কৰো এতিয়া মোহনটোক দেখিছিলি নে নাই দেখা কিয় ইফালে অহা নাই হয়তো আজি 2 দিন হ'ল দেখা দেখিয়ে নাই কিয় কি কৰিলেনো সি কিয় মানে সি মোৰ বজাৰৰ মোনাৰ পৰা ফেনাইলৰ বটলটো লৈ গৈছে আকৌ কি কৰিব নেকি নেজানো কাৰ মোৰটো কৰিবলৈ নিছে মুঠতে পালে তাৰ ঠেং ভাঙি দিম ঠিক আছে মই যদি লগ পাম ইফালে পঠাই দিম হ'ব যা যা বৌ ইফালে আহকচোন সেইটো দেখিছা নে নাই সেইটো তাত লুকাই আছে নানুমোৱা কি কৰি আছ তাত তোৰ ঠেং ভাঙি আছো জহনী যোৱা তাত কি কৰি আছ হা দুইটাই যে তাত কিহ ফুচ ফুচ আছা ফুচুছে চৰ লাগে তই আহিছা ঠেং ভাঙি আছো এই দুডাল ঠেং যে আপুনি ভাঙিবলৈহে থৈ দিছো তাৰ কথা শুনিছ তই আছো নেখিলে আহিছা এতিয়া লেচা মাৰিবলৈ আহিছে আজ মাছৰ মানুহ পিটিবলৈ আহিছে ডাং কাটি ওলাইছে তই আহচোন চুলি চিঙি মাজি আহিলে এনেও নোৱাৰিছে দেখিছ কমন তই যাচোন এই কুকুৰটোক ধৰি আন তেজ খোৱা তই তেজ খোৱা বুলি কওঁ ফেনাইল চুৰ ক'তবা গেল সি ফেনাইল চুৰ মূৰত মৰা মানুহ যে পইচা চুৰ বস্তু চুৰ এইবিলাক শুনিছো ফেলাইন চুৰটো কি তই চুৰ কৰাৰ কাৰণেহে মই চুৰ কৰা বুলি কৈছো মই ক'ত চুৰ কৰিছো মণিবৰ মনাৰ পৰা চুৰ কৰা নাছিলি মই ফেলাই চুৰ কৰিছো কৰিছা পালি নি এতিয়া মই ফেলাই চুৰ কৰিছো কৰিছা মণিবৰ বজাৰটো যে এনেকে থৈছো হাততে ফেলাইনৰ বটলটো চুট গুচি আহিছে মই গমেই নাপাইছো তোৰ যদি হাতত আহিছে তই কেঁচাটা ঘৰত দি আহিব লাগিছিল বস্তুটো মই যে দি আহিম বুলি বস্তুটো চিন্তা এটা কৰিয়ে আছো কিন্তু মই সময় অকণে নাপাইছো তই কালি পৰা তাৰমানে ভাবি আছা ন চালা চুৰ কথা কব আহিছে মই চুৰ কৰিছো কৰিছা মই চুৰ কৰিছো কৰিছা কেনেকুৱা পাইছ মাথাতে মাৰি থাকিবি নেকি তোৰ আৰু মাথা চাথা ফালি দিছো মোক পাৰিবি মণিবক পাৰিবি নে তই মণিব সেইজনী অকণ ভয় লাগে এতিয়া গম পালো না নেকলেছ কৰিবলৈ আহিছো কৰিছো আজি মণিবকো ভা কৰি আছে আৰু যে তোকো আশা ফুচুছে যা কৰবি যা
নিলিখিব আজি যে দগা জেং কৰিবলৈ আহিছো আজি হয় আপুনি মৰিছে নহয় আপুনিয়ে মৰিছে মোক মিছা বদনাম দিবলৈ আহিছে মই যেনিবা সৰু এটা ফেমাইৰ লগত লৈ গৈছো সেইটো কথাকে আপুনি বেলেগক মোহনে আমুকটো চুপ কৰিছে তামুকটো চুপ কৰিছে মই ইজ্জত খাবলৈ আহিছো এতিয়া বিচনা তলা লুকাবলৈ আহিছো ওলাই আহকচোন কথা ক'বলৈ আহিছে এতিয়া ওলাই আহিব নোৱাৰিছো কিবা এটা হাতত খোৱা বস্তু লৈ ওলাই আহিবচোন নহ'লে যে আপোনাক শেষে কৰি আছো আপুনি মোক চিনি নাপাইছে মোহনে কাক মাৰিবলৈ কি হ'ল হা কাক দম দি আছ এইখিনি কাক দম দি আছ কচোন মানুহ এজনী দম দিবলৈ আহিছে কাক মোক দম দিবলৈ আহে দে এতিয়া নিদিয় কেলে দম দি হৈও গৈছে আপুনি মোৰ মিঠাই মিঠাই কিয় বদনাম নলিয়াই আছে কি মই তোৰ মিছাই মিছাই বদনাম উলিয়ালো তই মোৰ মোনাৰ পৰা ফেনাইলৰ বটল নিছিলি নে নাই হা মিঠাই মিঠাই মানুহৰ আগত পলেপ বকিবলৈ আহিছে কি পলে বকিলো মই এতিয়া ভাল কথাটো বুজি নাপাইছে কোনোবা বেয়া কথা এটা কওকচোন একে পুতুককে বুজি পাইছে কথা ক'বলৈ আহিছে কি হ'ল হা কি হ'ল তই পাগল হৈ আহিছ হা পাগল হৈ এডাল বিচাৰ ক'ত ক'ত এডাল বিচাৰ কেনেকুৱা পাইছে গাত বিচাৰ লাগিছে কেনেকুৱা পাইছে আশা পুচুছে কেনেকুৱা পাইছে তই তাৰমানে মোক দম দিবলৈ আহিছ দম দিবলৈ নাহিছো ইমান দপাব মই চুমা খাবলৈহে আহিছো তেৰিয়া ভালদৰে কচোন আপোনাৰ ভনীয়েকৰ পৰা যে মই ক'তো ওলাব নোৱাৰা হৈছে কিয় চবে মোক চু চু এনেকে চুইছে হে তই চাগে কিবা চুৰ তোৰ কৰিছ আৰু চু কৈছো কি যে আপোনালোকৰ ঘৰত ফেমাইলৰ বটল এটা আছে তই তাৰমানে মনে মনে লৈ আহিছ মনে মনে নানিছো মই হাততে গুচি আহিছে মই গমেই নাপাইছো সেইটো কাৰণে মোৰ চবতে মিছা বদনাম উলিয়াই ফুৰিছে সেইকাৰণে তই মোক দম দিবলৈ আহিছ এই মোক দম দিয়াতকৈ তই ভণ্টিক দিয়া কৈছা আপোনাৰ ভনীয়েকক দম দিব পাৰিছে আপোনাৰ ভনীয়েক যে দেখাতহে চুটি চাপৰ আছে মালৈকে জেক জেককে আছে আৰু পিছত যদি মহিলা সমিতি লগাই মোক পিঠি ফালিছে আপুনি লিক্স লৈছে দমল সেইকণ আপোনাকে মই কথা এটা ভাবো কিয় ঘূৰি দিয়কচোন কিয় মাৰছ আপোনাৰ ওপৰত উৰহি খং উঠাই দিছো আপুনি ভনীয়েকৰ ওপৰত ভগা ধাৰি উঠাই দিবচোন বৰবাদ কৰিবলৈ আহিছে